নমস্কাৰ আমাৰ পিতৃ মাতৃ আৰু অঞ্চলবাসী শুভাকাংক্ষী আমাৰ জিলাবাসী অসমবাসীক গৌৰৱান্বিত কৰা আমাৰ মৰমৰ ঋতুৰাজ বাস্তৱ কলিতাই তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিছোঁ আমি বহুত গৌৰৱবোধ কৰিছোঁ আৰু আমি আজি আশীৰ্বাদ জনাবৰ কাৰণে তেওঁৰ গৃহত আহি উপস্থিত হ'লোঁ আপোনালোক সকলোৱে তেওঁক সম্ভাষণ জনাবই মই অকণমান এঘণ্টামান হ'ল অহা আৰু দুঠাইমানত যাব লাগিব মোৰ ফালৰ পৰা মৰমৰ ঋতুৰাজক কালি মই দেউতাকক ফোন কৰি কৈছিলোঁ যে আমি কিবা আশা কৰি আছোঁ আৰু আজি সেই আশাটো বাস্তৱত প্ৰতিফলিত হোৱাৰ কাৰণে আমি বহুত গৌৰৱবোধ কৰিছোঁ এনেই অলপমান মই মোৰ তেওঁৰ মুখখন মিঠা কৰিব বিচাৰিছোঁ এইটো মোৰ ফালৰ পৰা এটি সম্ভাষণ আনুষ্ঠানিকভাৱে ভগৱানে ভাল কৰক আমি আৰু বহুত ওপৰলৈ যোৱা আশা কৰিছোঁ এয়া এইটো দ্বিতীয় খোজ ইয়াৰ পিছত আৰু কেইবাটাও খোজ আছে আটাইকেইটা খোজতে সফলতাৰে বৰ ধুনীয়া বহুত ধন্যবাদ আমাৰ সন্মানীয় প্ৰাক্তন বিধায়ক মহোদয়ক আমাৰ গৃহস্থ তৰফৰ পৰা এখন গামোচাৰে আদৰণি জনোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু আমি মাইনালৈ শুভেচ্ছা জনাইছোঁ তাই মেট্ৰিকত ভাল কৰিছে এইবাৰ অকণমানৰ কাৰণে তাই পজিশ্যন পোৱা নাই যদিও যথেষ্ট ভাল অঁ হাই বৃত্তি পাইছে হায়াৰ ছেকেণ্ডেৰীত আৰু ভাল হ'ব বুলি আশা কৰিছোঁ দেই এতিয়া আপোনালোকে সম্ভাষণ সকলোৱে যোনে যোনে জনাব বিচাৰিছে জনাওক আপোনালোকে প্ৰণালীবদ্ধভাৱে বেছি হ'ব নহয় পিছালে বেছি হ'ব সোনকালে